বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফাইনেলি এটা আমি নিশ্চয় দেখিছে আপোনালোকে নিশ্চয় দেখিছে তো আপোনালোকক সম্পূৰ্ণ ইয়াত কি কি আছে সম্পূৰ্ণভাৱে দেখুৱাই আছো তো কেনেকুৱা লাভ ইয়াৰ পৰা হয় সম্পূৰ্ণ আপোনাক লোকৰ পৰা দেখুৱাই আছো মানে বাগিচা বাগিচা মানে ফুলনি বন্ধুসকল নিশ্চয় দেখিছে ইয়াত আমি ভিতৰত গুচি গৈছোঁ ইয়াত চব বাগিচা ইয়াত গুচি গৈছে বাগান চব তো আপোনালোকে নিশ্চয় দেখিছে এইটো তো ইয়াত বৰ্তমান কাম চলি আছে তো ইয়াৰ ঘৰৰ বাবে কিবা নিৰ্মাণ কাম কৰি আছে বাহিৰে তো নিশ্চয় দেখিছে আপোনাৰ সম্পূৰ্ণখিনি দৃশ্য দেখুৱাই আছোঁ আপোনালোক দেখিছে এখেতে ক'লে সম্পূৰ্ণ কথাখিনি তো আপোনালোক ইয়াৰ পৰা কিমান লাভ হয় সেয়াও সুধি কিনে আপোনালোকক কম তো ইয়াত আপোনাৰ কলৰ বাগান আছে তো মাকেজঙা আছে ভেন্দি আছে জিকা আছে নেচেৰা আছে তো সম্পূৰ্ণৰূপে আপোনাৰ সম্পূৰ্ণখিনি কমকৈ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো একচোন মোৰ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণৰূপে তো নিশ্চয় দেখিছে এয়া হ'ল ভেন্দিৰ বাগিচা তো ইয়াত ভেন্দি আছে তো আপুনি ইয়াত নিশ্চয় দেখিছে পাতাৰ গছ আছে তো এইফালে নেচেৰা চেচেৰা জিকা আছে তো আপোনালোকক ইয়াত তো এইফালেতো খেতি হৈছিল তো ইয়াৰ খেতিবোৰ সম্পূৰ্ণ উঠালে এতিয়া তো ইয়াত আৰু হাল বাইছে নতুন বীজ দিব কিবা তো আহকচোন বাৰু তো এয়া নিশ্চয় দেখিছে বন্ধুসকল তো এয়া মাকেজঙা নিশ্চয় দেখিছে মাকেজঙা নিশ্চয় দেখিছে এয়া হ'ল মাকেজঙা তো নিশ্চয় দেখিছে বন্ধুসকল এয়া মাকেজঙা তো আপোনালোকক মাকেজঙা দেখুৱাইছোঁ তো নিশ্চয় দেখিছে তো সিহঁতৰ পৰা আমি কথা জানিবলৈ চেষ্টা কৰিম তো আপোনাৰ এয়া মাকেজঙাটো প্ৰায় কিমান দিন লাগে ইয়াত মাকেজঙা লগালৈ লাগলৈকে এনেই ৪৫ দিন টাইম লাগে ৪৫ দিন টাইম লাগে তো আপোনাৰ ইয়াৰ বীজটো কিনিছে না চৰকাৰৰ পৰা পাইছে বীজটো আমি চৰকাৰৰ পৰা পাইছোঁ চৰকাৰৰ পৰা পাইছে তো এইবোৰ আপোনালোকে ক'ত বিকিম বুলি ভাবি আছে মাৰ্কেটত উলিয়াই দিল হয় মানে ধৰক বিজয়নগৰ ধৰক ছয়গাঁও এইবিলাক মাৰ্কেটত লৈ যাম কৰি গ'লে তাত উলিয়াই দিম তো আপোনাৰ যে সূৰ্যমুখী ফুলৰ বাগিচাখন আছিল তো আপোনাৰ তাত প্ৰায় আৰম্ভত কিমান টকা লাভ হ'ব বুলি ভাবিছে মোটামুটি ৫০,০০০ টকা ৫০,০০০ টকা তো নিশ্চয় দেখিছে প্ৰায় আৰম্ভত ৫০,০০০ টকা লাভ হ'ব তো ইয়াত মানুহ ৰাখিছে কাম কৰিবলৈ তেখেতৰ সেয়া দি থৈ প্ৰায় ৫০,০০০ টকা থাকিব তেখেতলৈ তো নিশ্চয় দেখিছে সম্পূৰ্ণ বাগানখন আপোনাক দেখুৱাই আছোঁ তো আহকচোন বাৰু মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা নিশ্চয় দেখিছে ইয়াত কাম কৰিছে ইয়াৰ যি লোক আছিল তো ইয়াত নিশ্চয় দেখিছে আপোনালোকে তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তো তেখেতসকল কিমান দিন হ'ল কাম কৰিব আপোনালোকৰ ইয়াত কাম কৰিবলৈ প্ৰায় কিমান দিন হ'ল এনেই কাম আমাৰ ৪ মাহমান হ'ল হয় ৪ মাহ হ'ল তো আপোনালোকে ইয়াত ৰাতিও থাকে নে দিনত কৰে দিনতে হয় ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ তো এখেতকো সুধিম তো আপোনাৰ ইয়াত কাম কৰিব কিমান দিন হ'ল ৪ মাহ হ'ল এতিয়া তো নিশ্চয় দেখিছে ইয়াত ৪জন লোক কাম কৰি আছে তো এইখন আপোনালোকে কি বনাই আছে চাল বনাই চাল বনাইছে ঘৰ বনাব তো নিশ্চয় দেখিছে এখন চাল বনাইছে ইয়াত ঘৰ বনাব তো আপোনালোকক আগত আৰু কিবা আছে তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাক এখন কলৰ বাগান দেখাবলৈ যাই আছে তেখেতৰ প্ৰায় ২০ বিঘা মাটিত তেখেতে এয়া প্ৰজেক্টটো আৰম্ভ কৰিছে নিশ্চয় দেখিছে বহুত খেতি আছে তো এইফালেও নিশ্চয় দেখিছে এইবোৰ হয়তো বেলেগৰ আপোনাৰ তেখেতৰ কলৰ বাগানখন লৈ যাই দেখুৱাই আছোঁ কাষতে এইটো নদী নিশ্চয় দেখিছে পানীৰ কাৰণে বিৰাট সুবিধাৰ কাৰণে বিষয়টো চাওকচোন বাৰু যেতিয়া কেনেকুৱা ৰাস্তাটো এইটো নদীটো সেইখন বাগানত আমি সেইকাৰণে গৈছিলোঁ তো ফাইনেলি বাগানখন আমি এখন বাগানটো কলৰ বাগানটো ইয়াত আহি পালোঁ তো ফাইনেলি কলৰ বাগানখন আহি পালোঁ নিশ্চয় দেখিছে এইখন আৰু কলৰ বাগান তো আপোনাক দেখুৱাম তো তাতে এয়া আপোনাৰ কি কল পুতিছে ইয়াত তো এই কলবোৰ ডাঙৰ হওঁতে প্ৰায় কিমান মাহ লাগিব ডাঙৰ হওঁতে ধৰা মোটামুটি ৬ মাহমান লাগিব ৬ মাহ তো এয়া কলবোৰ নিশ্চয় দেখিছে এয়া গোটেই কলবোৰ ডাঙৰ হওঁতে ৬ মাহ লাগিব তো আপোনাক কলবোৰ দেখাইছোঁ নিশ্চয় দেখিছে প্ৰায় ইয়াত আপোনাৰ কেইবিঘা মাটি আছে ৩ বিঘা মাটি তো ইয়াত কল আপোনালোকে নিশ্চয় দেখিছে ৩ বিঘা মাটিত কল কৰিছে এখেতে তো এখেতো একদম প্ৰশংসনীয় বিষয় যে এনেকুৱা তো আপুনি আগতে কি কাম কৰিছিলে মই পাব্লিক হেল্থ চাকৰি কৰিছিলোঁ
তো এখেতে আগতে পাব্লিক হেল্থত দিছপুৰত চাকৰি কৰিছে, তো চৰকাৰী চাকৰি। তো এখেতে এতিয়া ৰিটায়াৰ হৈ আপোনালোকে নিশ্চয় বহি নাথাকি এখেতে কামত লাগিছে, তো খেতিত লাগিছে। এয়া নিজৰ লগতে 4জনক আৰু ৰোজগাৰ দিব পাৰিছে এখেতে। নিশ্চয় দেখিছে এয়া কল বাগান। তো আপোনাৰ নামটো কি বাৰু? বিপিন মালিক। তো আপোনাৰ ঘৰ ইয়াতে? তো এখেতৰ ঘৰ ইয়াতে হাতপখলি কয় এইখিনি। তো আপোনালোকে প্ৰায় গুৱাহাটী চাইডৰ পৰা আহিলে আপুনি পলাশবাৰী সমষ্টি, তো ৰামপুৰৰ ব্ৰিজ কাম পাৰ হৈ আপোনালোকে হাতপখলি চক পাব। তো আপোনালোকে ইয়াত আহিলে তো সেইফালে হাতপখলি চকেৰে সোমাই আহিব পাৰিব আপোনালোকে। তো নিশ্চয় দেখিছে একদম সম্পূৰ্ণৰূপে ইয়াত আপোনালোকে নিশ্চয় দেখিছে ইয়াত বুন নাই, আকৌ একদম চাফ কৰি ৰাখিছে গোটেই। তো ক'ত আপোনাক দেখাওঁ। বাগিচা বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি।